Hello guys and welcome to my channel. তো আজি দেখা পাইছে অলপ পথাৰৰ দৃশ্য মানে প্ৰতি বছৰে মাঘৰ মাহত আমাৰ গাঁৱত মানে এটা খানা আয়োজন কৰা হয়। এইটো ৰাইজৰ খানা বুলি কোৱা হয় কিয়নো গোটেই ৰাইজখনে যদি কোনোবা ল'ৰা ছোৱালী গুৱাহাটীতো আছে ল'ৰা বোৱাৰী গুৱাহাটী সিদিনা তেওঁলোকো গুৱাহাটীৰ পৰা এই ৰাইজৰ খানাত আহে আৰু আমি সকলোৱে মিলি দুপৰীয়াৰ সাজ আমি গাঁৱত মানে একেলগে এনেকৈ পথাৰত খাওঁ। তো এইবাৰ এয়া চাওক শাহুমাই খাই আছে। এইবাৰ আছিল নিৰামিষ আছিল যদিও বহুত কিবা কিবি বনাইছিল মানে টেষ্টি হৈছে কি কম আৰু তাৰোপৰি টেষ্ট যিয়ে নহওক এই ফূৰ্তিটো এই মুহূৰ্তটো অলপ বেলেগ কাৰণ এইবোৰ সদায় পোৱা নাযায়। একেলগে এনেকৈ ৰাইজৰ লগত খোৱাৰ কথাটো অলপ বেলেগ। এয়া পথাৰৰ দৃশ্য অলপ দেখাই দিছোঁ আৰু ভাত খাই তামোল খাই এই শাহুমা আৰু মই মানে দুইজনী কথা পাতি লেকচাৰ দি আমি আহি আছোঁ। দেখাই দিছোঁ আমাৰ পথাৰখন। যোৱাবাৰ আমি এইফালে খাইছিলোঁ, এইবাৰ বৰষুণ হোৱাৰ কাৰণে আমাৰ মানে অকণমান দূৰৰ ফালে হৈ গ'ল। আমি দুজনী অকণমান আহাত দেৰিও হ'ল, সেইকাৰণে মানুহ এতিয়া অকণমান কম। আৰু এয়া আমাৰ